মাধৱৰ নৃত্য আইতা পুষ্পা চিনেমাখনৰ হেয় কি কয় এইটো মই চোৱা নাই বাৰু কি বুলি কয় এইটো আল্লু অৰ্জুনৰ এইটো গানটো নাচিছে আকৌ শ্ৰীবল্লী তই আল্লু অৰ্জুনকো চিনি পাৱ নে আজিয়ে নাচিল আৰু কিমান নাচ আজি পিছবেলা পৰা তহঁতৰ চব শেষ হ'ব আৰু নচা বগা খেলা ধূলা চব শেষ কেলে শেষ হ'ব আকৌ এতিয়া ভৰি হাতকেইটা ধুই পেলাই কিতাপত বহিবিগৈ অকণমান পাছত তহঁতৰ টিউশ্যন মাষ্টৰ আহিব আজিৰ পৰা মই টিউশ্যন মাষ্টৰ মাতিছোঁ তহঁতৰ পঢ়া শুনাবোৰ মই বৰ ভাল দেখা নাই স্কুল খোলাৰ পৰা প্ৰথম দিনা স্কুল গলি আৰু মাৰ খাই আহিলি এতিয়ালৈকে পঢ়া শুনা একো দেখাই নাই সেইকাৰণে আজিৰ পৰা টিউশ্যন মাষ্টৰ ধৰি দিছোঁ পিছবেলা পৰা আহিব টিউশ্যনৰ বোলে টিউশ্যন আকৌ কেলে নালাগে দেই এইবোৰ টিউশ্যন মই নালাগে মোক নালাগে কি নালাগে আকৌ পৰীক্ষাত ভাল নম্বৰ কেনেকৈ পাবি যদি টিউশ্যন নলওঁ হা পঢ়া শুনাটো নিজে মই দেখাই নাই আকৌ সেইকাৰণে নহ'ব ল'বই লাগিব আইতা তোমাক টিউশ্যনৰ মাষ্টৰ মাতিবলৈ কোনে কৈছে বাৰু মইনো তোমাক কেতিয়া ক'লো মই নোৱাৰোঁ বুলি স্কুল খুলিছেহে স্কুল গৈছেহে এদিন তুমি মাষ্টৰ মাতি আহিলা যে বৰ টান পাওঁ দেই মই টিউশ্যন কৰি অকণো মন যোৱা নাই টিউশ্যন কৰিবলৈ নালাগে বুলি কৈ দিয়া না এতিয়া আকৌ মতা পাছত কেনেকৈ নালাগে বুলি ক'ম যা ভৰি হাতকেইটা ধুই পেলাই কিতাপত বগে আজিৰ পৰা আমাৰ টিউশ্যন চাই আহিব নহয় বহুত ভাল লাগিব ন পাই এতিয়া ছাৰজন কেনেকুৱা আহে বা ভালটোতো লাগিবই ছাৰজন আৰু বৰ খঙাল চঙাল নহ'লেই হয় পাই মোৰ আকৌ খঙাল হ'লে ভয় লাগে পিছে হেৰি নহয় বাৰ্বি আৰু ভণ্টিয়ে কোনটো ছাবজেক্ট ল'বিনো মই অংকটোহে ল'ম পাই অকল মই অংকটো নোৱাৰোঁ মই অংক ইংৰাজী দুয়োটাই নোৱাৰোঁ সেই দুটাকে ল'ম ময়ো জানো পাই ভাবিছোঁ তাকে ইংৰাজীটোকে লৈ লওঁ নেকি নহ'লে অংক তেনেকুৱাই কিবা এটা ল'ব লাগিব অংকটোকে ল'ম ময়ো দুটাই ল'ব লাগিব ময়ো নোৱাৰোঁ ধুনুকা দাই কোনটো ছাবজেক্ট ল'ব জানো সিহে জানে কি লয় তাক যে মই ৰাতিপুৱাৰ পৰা দেখাই নাই আছেই নে নাই নেজানো ঘৰত হয় কেঁচুৱা ধুনুকা দা নাম লৈছিলা হা আহিলেই কি হ'ল মোক চোক ফুলা আহিছে একদম তোৰ নাম লৈছিলোঁ তোৰ নাম লওঁতে তই ওলালিহি কোনজন মাইনা মোৰ চোক গৰম হৈ আহিছে গম পাৱ আইতাই কি কৈছে তহঁতি গম পাৱ জানো তহঁতক ক'লে তহঁতৰ মোৰ চুই যাব ৰ আইতাই বোলে আজি পৰা টিউশ্যন মাষ্টৰ মাতিছে মোক এতিয়া কৈছে বোলে কিতাপত বগে বোলে মোৰ বেলেগ খং উঠিছে গম পাৱ আজি পৰা আমাক টিউশ্যন কৰিবলৈ টিউশ্যন মাষ্টৰ আহিব বোলে আকৌ আহিব গম নাপাওঁ তই এতিয়াহে গম পাইছে হ'বলা আমিতো কেতিয়াবাই গম পাওঁ কি তহঁতি গম পাৱ মোক নাই কোৱা যে মই আকৌনো কি জানো তই গম পাৱ বুলিহে আইতাইতো আমাক পৰহিয়ে ক'লে মোকতো মায়ে ক'লে পৰহিয়ে তহঁতি কি বুলি ক'লি ল'ম বুলি ক'লি নে নলওঁ বুলি ক'লি আমি ল'ম বুলি ক'লোঁ আকৌ কেলে ক'লি বাৰু ল'ম বুলি নলওঁ বুলি ক'ব নোৱাৰা নেকি এনেই মাষ্টৰটো আহিব মোৰ মূৰটোহে কাম কৰিব মই তহঁতি জানাই মই টিউশ্যন কৰি কিমান বেয়া পাওঁ কিতাপ দিছে নিজে পঢ়িবলৈহে দিছে কিবা টিউশ্যন কৰিবলৈ দিয়া নাই নহয় মই যে বেলেগ বেয়া পাওঁ খেলা টাইমটোতে আকৌ মাষ্টৰডাল আহিব মোৰ মূৰটোহে গৰম হৈছে নালাগে বুলি কৈ দিবি মই নলওঁ কেলে নলওঁ বুলি ক'ম আকৌ মই অংক আৰু ইংৰাজী ভালকৈ নোৱাৰোঁ সেইকাৰণে মই ল'ম কেলে নল'ম আকৌ আমি কোনেও অংক ইংৰাজী নোৱাৰোঁ ভালহে টিউশ্যন চাই আহিব আমাক শিকাই দিব নোৱাৰাটো কি বেয়া আকৌ কেলে নল'ম বুলি ক'ম আকৌ মই ল'ম দেই তোৰ কথা গম নাপাওঁ তহঁতক কি দৰকাৰ আছিলে বাৰু ল'ম বুলি নিজেওতো পঢ়িব পাৰোঁ ন আমিতো চবে মিলাই মিলি পঢ়িলোহেঁতেন নহয় একেটা শ্ৰেণীহে কিবা মাষ্টৰডালনো কেলে আনিব লাগে বাৰু মাথাটোহে গৰম হৈছে মোৰ একদম মাথা চা বেয়া গৰম হৈ গৈছে মই কৈ দিছোঁ কিন্তু তহঁতৰ পৰাই হ'ল তহঁতি মতাৰ কাৰণেহে মই তহঁতি নলওঁ বুলি কোৱাহেঁতেন আজি নাহিলেহেঁতেন নহয় পাওঁ বুলি কৈ দিব নোৱাৰিবি মোৰ যে খং উঠিছে গম পাওঁ নে মোৰ বেলেগ খং উঠিছে মই যে তহঁতৰ লগত এনেই পঢ়িব লাগিব এতিয়া মই এইবোৰ ভাল নাপাওঁ টিউশ্যন এতিয়া এইবোৰকে কৰিব লাগিব তহঁতি ভৰি হাত ধুই ৰেডি হগে যা টিউশ্যন মাষ্টৰ আহিব হৈছে আৰু এতিয়া পেহী তুমি আহিলে ভালে কৰিলা চোৱাচোন ই ধুনুকা দাই আহি পেলাই আমাৰ লগত দল লাগিছে তুমি বোলে আমি বোলে টিউশ্যন মাষ্টৰ আনিবলৈ কিহৰ কাৰণে ক'লোঁ ই বোলে হেনো টিউশ্যন নলয় চোৱা আমাৰ লগত দল মাৰিছে কেলে নল'ব আকৌ টিউশ্যন নল'লে হ'বনে নল'লে তো পৰীক্ষাত এনেই পাছ কৰি দি হ'বলা ধুনুকা এইবোৰ বেয়া কথা নহয় টিউশ্যনটো কিবা তই পাৰিবলৈহে মাতিছোঁ নোৱাৰিবলৈ মাতিছোঁ নি খাই নেপেলাই নহয় টিউশ্যনটো কৰিলে কি হ'বনো বেয়া কথা দেই এইবোৰ বেয়া কথা আহিব যা ভৰি হাত ধুগে এজনী লগনীয়াজনী লগাই দিলে হ'বলা পেহী মোৰ কিন্তু হ'লে টিউশ্যন কৰিবলৈ মন নাই দেই ইহঁতে যদি কৰে কৰিব দিয়া মই হ'লে নকৰোঁ কিন্তু নালাগে মই ফেইল কৰিলোঁ কৰিম বিমলা ইহঁতক ৰেডি হ'বলৈ কওঁ টিউশ্যন চাই আহিলে ছাৰ পালেহি পালেহি আমাৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ চাই দিব আৰু দেই ফিজ চিজৰ কথা আপুনি চিন্তা কৰিব নালাগে যি লাগে তাকে ল'ব কিন্তু ইহঁতক একদম পঢ়াত যাতে চোকা কৰি দিয়ে আৰু মই গেছত চাহকণ একেবাৰে উঠাই থৈ আহিছোঁ পিছে হেৰি নহয় ছাৰ আপুনি কোনখন স্কুলত কৰেনো মই যিকোনো অংগনাবাদী কওঁ যিকোনো অংগনাবাদী নাম শুনিছে চাগে মই সেইখনতে কওঁ
অঁ হয় নি ছাৰ বাৰু ঠিক আছে তেতিয়াহ'লে খালি আমাৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ চাই দিব আৰু দেই মোৰ ককাইদেউ ল'ৰা এটা আছে বৰ উৎপতীয়া বুজিছেনে সি যে টিউশ্যন ল'বলৈ মনেই নাই নলয় কৰি আছিলে পঢ়াত একদম মন নাই চেলেং পেটেং সেই আপুনি অকণ তাক ভালকৈ চাব দেই অংকতে ইংৰাজীতে চাই দিলেই হ'ব বাকীবোৰ আমি শিকাই বুজাই ল'ম আৰু হ'ব চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই বনাই দিম একদম মই পূৰা মজাকৈ বনাই দিওঁ নহয় এবাৰ যোনে মোৰ ওচৰত টিউশ্যন লয় আপুনি চিন্তাই নকৰিব আহক ছাৰ চাহকণ খাই লখি মই যেতিয়া বুজাই দিলোঁ পাছতো তোমালোকে বুজি পালা নাই বাৰু ছাৰ মই ভালকৈ বুজি নাপালোঁ ঐ ইমান ধুনীয়াকৈ বুজাই যাওঁতে তোমালোকে বুজি নাপালা নে কি আছে হা কলা নেকি তোমালোক হা কাণে নুশুনা ভালকৈ মই নিদিয়া পঢ়াত বাৰে প্ৰতি বজাই থাকিব নোৱাৰোঁ মই এবাৰতে কৈ যাম বুজিলে নুবুজিলে নাই ছাৰ এইবাৰ লাষ্ট আকৌ এবাৰ ভালকৈ বুজাই দিয়ক ছাৰ আপুনি এবাৰহে ক'লে ময়ো ভালকৈ শুনাই নাপালোঁ সেইটো প্ৰশ্ন কৰা নুবুজিলে নাই ভাল কৰিলি আৰু নুবুজিলি এতিয়া সেই লিখ ABCD লিখ পানে নোৱা চাওঁ তহঁতি আজি টেষ্ট কৰি চাওঁ তহঁতি কিমান পানী মাছ লিখ একদম পৰা একদম লাষ্টলৈকে যি হয় একদম লিখ ছাৰজন কেনেকুৱা পায় সুধিলেও গালিহে পায় আমাকচোন একো বুজিবই নাই আহি পেলাই তাই কিটুলি কৰি আছে একো এটা নিশিকাই নেমেলো সুধিলেও খং উঠে ছাৰ আমাক স্কুলত ABCD লিখোৱাই নাই আমি স্কুল এদিন গৈছোহে ছাৰ আমি ABCD নাজানো তহঁতি একোডালেই নাজানো মস্ত গাধাও নে তহঁতি স্কুলত শিকোৱা নিশিকোৱা কি কথা আছে নিজে জানিব লাগে ধুনুকা তই লিখ একদম 1ৰ পৰা 100লৈকে লিখ সংখ্যাকেইটা লিখ 1 2 কেইটা লিখ ছাৰ মই নাজানো ধুনুকা একদম আঁকিলা ছাৰে মাৰি পৰিতে মোক একো এটা পঢ়া শুনা নোৱাৰা একো এটা নোৱাৰা ইটোহে সুধিছোঁ নোৱাৰা সিটোহে সুধিছোঁ নোৱাৰা বোলে কিবা খাবা কথা নকবি আৰু একদম মাইনাবা আমাকো মাৰিব নিবা ছাৰ এইটো কেনেকুৱা ছাৰ একো এটা দেখোন নুবুজাই নেমেলো অকল ইটো লিখ কৰি আছে আমাক বাৰু নিশিকোৱাকে বাৰু আমি কেনেকৈ লিখিম বাৰু কহ আমাক বাৰু টিউশ্যন আমি শিকিবৰ কাৰণেহে দিছে ছাৰ দেখোন মাৰিবলৈ ষ্টাৰ্ট কৰিলে ঐ কি হ'ব আমাকো মাৰিব নিব ছাৰ নামাৰিব তহঁতক এনেকৈ পিঠিত ভালকৈ পালে হা চিনি পোৱা নাই মই কোন স্কুলৰ মাষ্টৰ হয় মই যোন অংগনাবাৰী মাষ্টৰ হয় হা অংগনাবাৰী একো এটা নোৱাৰা উৎপাত অকল পঢ়া শুনাত মন নাই হা উৎপাত কৰ একদম ছাৰ কি হ'ল ধুনুকাক মাৰিছে যে আপুনি বাইদেউ কি ক'ব আৰু আপোনালোকৰ ল'ৰাটো আপুনি একদম যিটোকে কৈছিলে সেইটোৱে নহয় ইমান উৎপতীয়া ইমান বাৰ বুজাই আছে অকণো মন দিয়া নাই নহয় গম পাই নাই ইমানকৈ কৈ আছোঁ বোলো বাৰে প্ৰতি কৈ তাক লিখাব নোৱাৰিলো আৰু 1 2 কেইটা ABCD কেইটাও নাজানে 1 2 কেইটাও নাজানে ইমান শিকালোঁ এইখন কৰিছে চাওকচোন কেনেকৈ হ'ব বা এনেকৈ হ'লে আপুনি চিন্তা নকৰিব একদম মই বনায়ে দিম ষ্টুডেণ্ট মোৰ ওচৰত ষ্টুডেণ্ট আহিলে একদম বানি যায় নহয় আপোনাৰ বনাই দিম হয় নি ছাৰ ঐ ধুনুকা মন নিদিয়ক কেলে ছাৰে ইমান বুজাই আছে কি ধাৰণা কৰি থাকক হা একদম ভালকৈ মন দিব বাইদেউ যাওক চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীক অকল এনেকৈ ভাগ খুৱাব লাগে তেতিয়াহে যদি কাইলৈ পৰা পঢ়াত অকণ ইণ্টাৰেষ্ট দিয়ে যাওক আপুনি ছাৰ ঠিক আছে হ'ব বাৰু মই গৈছোঁ দিয়ক যদি লাষ্ট বাৰ এটা প্ৰশ্ন সুধিছোঁ মই যদি তোৰ মাৰ খাবলৈ আৰু মন নাই তেতিয়াহ'লে তই মোক এটা প্ৰশ্ন উত্তৰ দে 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় তেতিয়াহ'লে তোমাৰ বয়স কিমান ছাৰ আপুনি বাৰু বেহাবাৰী খুব চাই নিবা বেহাবাৰী ছাৰহে কৈছে এনেকুৱা কথা এটা 1 কেজি পুঠি মাছৰ দাম বোলে যদি 32,000 হয় বোলে কমলৰ ভূমিকৰ বয়স কিমান ছাৰ আপুনি কুৱেশ্যনটো তেনেকুৱা নিচিনাকৈ সুধিছে